হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভাল আছোঁ। আজি ৰাতিপুৱা আমি এখন জোৰোণত আহিলোঁ। কাষ্টমাৰৰ আহিব খোজা নাছিলোঁ, বহুত ৰিকুৱেষ্ট কৰিছে যে যাব সেইকাৰণে আহিলোঁ। অসমীয়া মানুহ কিবা বহুত নিয়ম থাকে, কইনা আহিছে ইয়াতে নিয়মবোৰ কৰি আছে সিহঁতে। ইমান ভিৰ, কেমেৰা মোবাইল মানে ভিডিঅ' বনাবই নোৱাৰি ভিৰত, তাকো অকণমান বনালোঁ। এতিয়া আমি এয়া বহি আছোঁ, ইয়াতে তেওঁলোকৰ কি নিয়ম থাকে সেইবোৰ মানে কৰি আছে। আমি খোৱা লোৱা কৰিলোঁ, এতিয়া অলপ পিছত গুচি যাম। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিব নাপাহৰিব। ইয়াতে বহি আছোঁ আমি সকলোৱে। জোৰোণত ইমান নিয়ম থাকে, আজিহে দেখা পালোঁ। আগতেতো খালি বিয়াতে আহিছোঁ, জোৰোণত এইবাৰ প্ৰথম আহিছোঁ, তো চালোঁ কি নিয়ম থাকে তেওঁলোকৰ। আৰু আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰোঁ। মোৰ লগৰজনী আইচক্ৰীম খাই আছে।